তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ৰষ্টিং ভিডিঅ'লৈ। তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি শৌৰ্যয় ইম্পচিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা? নহয় পচিবল হয় আমাৰ সপোন আছিলে কি বিচাৰিছিলে উদয়পুৰ বিউটিফুল প্লেচ বাট সেইটো বস্তু লৈ পেলাই যে এতিয়া কৈ দিয়ে যে ক'ৰ পৰা পইচা পালে অমুকৰ পইচা খা আমাৰ পচিবল হ'বই দেচোন, বেলেগৰ পইচা মাৰি পেলাই বিয়া পতা সপোন আছিলে সিহঁতৰ। পাতি লোৱা ভায়েকৰ পইচা দি ইমান ডাঙৰ অসমত বিয়া পাতিছি। ভগৱানে ভালকে কপালখন ফুলাই দিছে দে তোৰ। কিয় জেলত যা আৰু ৰঙা ভাত খাই থাক। তোক দুটাত পইচা ভৰাই দিব লাগে নেকি? তোক ভালকে টকা ভৰাই দিব জেলত। তই পলেকে আছা কেলা, ধৰা দি। দুটাত পইচা ভৰাব বিচাৰি আছে তই ধৰা দি। এখন হৃদয় এটি সৰু পজা ও মোৰ কলিজা তোমাক তাতে ৰাখি এই পয়ে লগা চেহেৰাটো যিমানটো তাতকে মোৰ হেৰিটোৱে অলপ শকত হ'ব। এযোৰ কোটি টকা মাৰিলি ভিটামিন অলপ খাব নোৱাৰিলি তই কেলা। দাদা ইয়াৰ সব সুমি খাওতে গেল ঠিক কৈছা তই, এইটোৱে হয় চুমিক খাওঁতে চব গ'ল তাৰ। ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে কমেণ্ট এটা কৰি দিব। अब अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना